হেনে যদি আশাৰ চাকি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই দাদা এটা চাই ল'ব আপুনি অঁ বাইদেউ নাই বাইদেউ এখন দাঙি আছে একেবাৰে দেখুৱাই দিয়ক এটা কম্বল বেডশ্বীট পিলো কভাৰ এটা গামোচা পিলো চাটাই মস্কিটো নেট আৰু গাদা মানে গোটেই কিটটো আছে প্ৰতিটা এই সামগ্ৰীকেইটা আমাৰ পৰমানন্দ ইন্দুমতী সিংঘল ফাউণ্ডেশ্যনৰ ফালৰ পৰা পোৱা হৈছে মাৰোৱাৰী যুৱ মঞ্চৰ লগত মিলি পেলাই তেওঁলোকে বিলাবলৈ দিছে তেওঁ যিটো ৰাখি দিছিলে তেওঁ ইচ্ছা জাহিৰ কৰিছিলে যাতে আমি গাদা তুলি পিলো মস্কিটো নেট তেনেকুৱা ধৰণৰ বস্তু আমি এই অঞ্চলত দিব পাৰোঁ যাতে প্ৰথম ফেজত এই 250 ছেট এতিয়া আহিছে ইয়াতে 2 গাড়ী আহিছে আৰু 2 গাড়ী আপোনাৰ শিৱসাগৰৰ কিছুমান অঞ্চলত যাব ফাৰ্ষ্ট 250 কিট এই ধৰণৰ ডেকা লগ প্ৰথম কোনটো নিজৰ লগে আৰু প্ৰতিটা আপোনাৰ 5 জন আমি দিওঁ ভাই ল'ব আহক এইটো প্ৰতিটা মানে নেকি অকণমান এবাৰ প্ৰতিটা খাই দিবা আপুনি দাঙিব নোৱাৰিব আপুনি এৰি দিয়ক ক'ত থ'ব লাগে মোক এখন ভাত তিনিটা আৰু 2 জন দিয়ক প্ৰতিটা আপোনাৰ সেই নীলাটো সেই নীলাটো হ'ব আচ্ছা ক'ত থ'ব লাগে লৈ যায় প্ৰতিটা আৰু এইটো মুকুট কাক দিয়ক তেতিয়া আমি লাইনৰ হিচাপত দি দিম মুকুট কাক এইটো আপুনি লওক এই মুকুট इधर से स्टार्ट कर देते हैं हाँ सेकेंड घोटू सेकेंड हो गल তুমি তলো মিছেছ নি কৃষ্ণা দিনে ৰাতিয়ে একাষাৰ কৰি দিন আমাৰ মাজত আমাৰ ৰাজচৌধুৰী ছাৰ উপস্থিত আছে তেখেতৰ পৰা জানিব বিচাৰে যিহেতু আপুনি এইখন সমস্যা দিনে ৰাতিয়ে নেওচি আপুনি টোপনি নকৰাকৈ বানপীড়িত ৰাইজৰ লগত আপুনি কিদৰে আপোনালোকে সহায় কৰিছে অলপমান জনাব নেকি চাওক আমি ইয়াতে যোৱা 21 জুলাইৰ পৰাই আছোঁ আৰু আজি চাগে আমাৰ 20-22টা গাড়ী ক্ৰছো হৈ গ'ল আৰু আজিৰ দিনত আমি ইয়াতে গাদা পিলো কভাৰ বেডশ্বীট মস্কিটো নেট তাৰপিছত ব্লেংকেট
তেনেকুৱা কেইবাটা 8টা 9টা টাৱেল এইবিলাক বস্তু লৈ পেলাই এটা কিট বনোৱা হৈছিলে। এই কিটটো আজি শিৱসাগৰ প্ৰগতি শাখাকো দিয়া হৈছে, সেই অঞ্চলতো বিলোৱা হ'ব। আৰু এইফালে মই আজি উপস্থিত হৈছোঁ আমাৰ শিমলুগুৰি আৰু নাজিৰা শাখাৰ সদস্যসকল ভলেণ্টিয়াৰৰ লগত। তেখেতলোকেতো আজি যিধৰণে যুঁজি আছে, ভিতৰত গৈ যিধৰণে দি আছে, মই নমন কৰিছোঁ যে ভলেণ্টিয়াৰবিলাকক দিনে ৰাতি নোহোৱা কথাটো যে আপুনি ক'লে, তেওঁলোকৰ কাৰণে বেষ্ট শ্বুট কৰে। আৰু আজি আমি ইয়াতে আপুনি দেখা পাব, ইয়াতে চাওক পাৰমানন্দ ইন্দুমতী চিংঘল ট্ৰাষ্ট হয়, অশোক সিংঘল ছাৰৰ ট্ৰাষ্ট হয়। তেখেতলোকক আমাক সুবিধা দিছে যে 250মান কিট এতিয়া ফাৰ্ষ্ট ফেজত আমাক ইয়াতে এইটো বিলাব দিছে, আৰু তেওঁৰ লগত আৰু কিট বনাই আহি আছে, সেইবিলাক আমি এই অঞ্চলত ভিতৰলৈ পঠাম বুলি ভাবিছোঁ। ছাৰ, আৰু অনাগত দিনত আপোনালোকে কি আঁঠত আগবাঢ়ি লৈ যাব আপোনালোকে? দুদিন পিছত চাগে আমাৰ 200টা টেংকি থকা গাড়ী আহিব। ৱাটাৰ টেংক আমি 200 লিটাৰৰ টেংক অৰ্ডাৰ কৰিছোঁ। তাৰপিছত টিনাৰো প্লেন কৰি আছোঁ, আৰু 2জন CSR ফাণ্ডিঙৰ লগত যোগাযোগ চলি আছে। যদি সেইটো এপ্ৰুভ হয় আৰু আমি সিহঁতৰ পৰা যদি সহযোগ পাওঁ, তেতিয়া প্লেন থাকিব যে আমি 50টামান ঘৰ বনাবলৈ আগবাঢ়ি আহিম, কিন্তু ডিপেণ্ড কৰিব।